গ্ৰীণ এক্সেছৰ পৰা সকলো ফাৰ্মাৰক স্বাগতম। জিকা কিয় বেকা বেকা হয়, জিকা কিয় সৰু সৰু হয়, গছত জিকা কিয় কম হয়, গছত জিকাৰ ফ্লাৱাৰ কিয় কম হয়, আৰু ফ্লাৱাৰ সিটিং কিয় কম হয় জিকা খেতিৰ পৰা বৰল কেনেকৈ কন্ট্ৰোল কৰিব পাৰো, মোস্ট ইম্পৰ্টেন্ট 4টা পইণ্টৰ বিষয়ে আলোচনা কৰিম। এই 4টা পইণ্ট যদি আপোনালোকে মেইনটেইন কৰে, ফলো কৰে, তেনেহলে আপোনাৰ খেতিখন হ'ব আধুনিক পদ্ধতিত। এই 4টা পইণ্ট চাই লওক। কি পইণ্ট? পইণ্ট নাম্বাৰ 1, ফাৰ্টিলাইজাৰ মেনেজমেন্ট। পইণ্ট নাম্বাৰ 2, বৰল কন্ট্ৰোল। পইণ্ট নাম্বাৰ 3, হৰমনৰ অভাৱ। আৰু পইণ্ট নাম্বাৰ 4, মাইক্ৰো নিউট্ৰিয়েন্টছ। পইণ্ট নাম্বাৰ 1ৰ কথা যদি মই আলোচনা কৰো, আপোনাৰ জিকা খেতিত NPK দিব লাগিব। এবিঘা মাটিত আপোনালোকে দিব DAP দিব 25 কেজি, পটাছ দিব 10 কেজি, NPK 20-20-0 দিব 3 কেজি, ক্যালসিয়াম নাইট্ৰেট দিব 3 কেজি, আৰু বোৰন দিব 2 কেজি। NPK 20-20-0 যিটো আছে, নাইট্ৰজেন আছে 20%, আৰু ফসফরাস আছে 20%, পটাছ আছে 0। পইণ্ট নাম্বাৰ 2, বৰল কেনেকৈ জিকা খেতিৰ পৰা কন্ট্ৰোল কৰিব পাৰো। চাওক, বৰল যদি জিকাত বেছি এটেক কৰি দিয়ে, কি হয়, জিকাবিলাক বেকা হৈ যায়। য'ত ফুটা কৰি দিয়ে, বৰলবিলাক কি কৰে, ফুটা কৰি দিয়ে। ফুটা কৰাৰ ফলত জিকাবোৰ কি হয়, বেকা হৈ যায়। বেকা হলে কি হয়, বজাৰত আপোনালোকে বিক্ৰী কৰিব নোৱাৰিব। সেইকাৰণে বৰল কেনেকৈ কন্ট্ৰোল কৰিব পাৰো সেই বিষয়ে আজি আলোচনা কৰিম। চাওক, বৰল কন্ট্ৰোল কৰা ইমান সহজ কথা নহয়। আপুনি কিবা এটা ইনসেক্টিসাইড মাৰি দিলে বৰল কন্ট্ৰোল হৈ যাব, এনেকুৱা নহয়। তো সিস্টেমত পেলাইহে কৰিব লাগিব। চাওক, বৰল কন্ট্ৰোল কৰিবলৈ হলে আপোনাৰ খেতিখনত লগাব লাগিব ফেৰোমন ট্ৰেপ। চাওক, যিবোৰ মতা বৰল হয়, সেইবোৰে কি কৰে, জিকাত ফুটা কৰি দিয়ে। যাৰ ফলত জিকা য'ত ফুটা কৰি দিয়ে, তাৰ পৰা জিকাখন বেকি যায়। আপোনালোকৰ খেতিত ফেৰোমন ট্ৰেপ ব্যৱহাৰ কৰিব লাগিব। ফেৰোমন ট্ৰেপ যদি ব্যৱহাৰ কৰে, চাব এই ফেৰোমন ট্ৰেপৰ ভিতৰত যিবোৰ মতা বৰল আছে, সেইবোৰ ইয়াত সোমাব। ইয়াৰ কাৰণটো হৈছে, ফেৰোমন ট্ৰেপৰ যিটো কেমিকেল আছে, ভিতৰত সৰু এটা কেমিকেল আহে, পেকেট এটা আহে লগত, সেইটো ভিতৰত লগাব লাগে। সেই কেমিকেলটো হ'ল, মাইকী বৰল আছে, সেই মাইকী বৰলৰ সেন্ট দিছে তাত। মতা বৰলে বুজি পায় যে তাত মাইকী বৰল আছে, সেইকাৰণে মতা বৰলবিলাক তাৰ ভিতৰত গুচি যায়, আৰু আপোনাৰ খেতিখন, আপোনাৰ জিকাখন ভাল থাকিব যদি ফেৰোমন ট্ৰেপ ব্যৱহাৰ কৰে। এতিয়া কুৱেশ্যন আহিব পাৰে, প্ৰশ্ন আহিব পাৰে যে দাদা, মই ফেৰোমন ট্ৰেপ ব্যৱহাৰ কৰিছো খেতিখনত, আকৌ জিকাবোৰ ফুটা কৰি আছে আৰু নষ্ট হৈ আছে, তেনেহলে কি হৈ আছে? এইটো কুৱেশ্যন হ'ব পাৰে, কিন্তু মই এইটো এনসাৰ দিওঁ। চাওক, বৰলটো এটা দুটা নহয়, বা 1000 বৰল নহয়, 2000 বৰল নহয়, 1 লাখ বৰল নহয়, কোটি কোটি বৰল আছে। আপোনাৰ কিমান বৰল আৰু ইয়াত নষ্ট হৈছে, বা কিমান বৰল মৰিছে ইয়াত? ফেৰোমন ট্ৰেপত গৈ বৰল কি হয়, মৰি যায়, গুচি আহিব, তাৰ পৰা ওলাই আহিব নোৱাৰে। মতা বৰল ফেৰোমন ট্ৰেপৰ ভিতৰত সোমালেও যিমান মৰিব, সিমান আৰু বৰল আহিবই খেতিখনত। সেইকাৰণে আপোনালোক স্প্ৰে কৰিব লাগিব ইনসেক্টিসাইড। ইয়াত মৰিব, খেতিত আহি থাকিব। আপোনালোকে স্প্ৰে কৰিব পাৰে বৰলৰ কাৰণে বায়াৰ কোম্পানীৰ সুলেমন আৰু সিজেন্টা কোম্পানীৰ আলিকা। চাওক, এই স্প্ৰেটো কোনটো টাইমত কৰিব লাগিব? গপকৈ স্প্ৰে কৰিলে নহব, কাৰণ ইয়াত আৰু কথা আছে। ইয়াত মাইকী বৰল আছে। আপুনিতো মতা বৰল ইনসেক্টিসাইড দি কন্ট্ৰোল কৰিব আৰু ফেৰোমন ট্ৰেপ ব্যৱহাৰ কৰিছে খেতিখনত,
কিন্তু মাইকী বৰল যদি কোনো ক্ষতি হৈ যায়, খেতিৰ পৰা নাইকিয়া হৈ যায়, ইনচেক্টিচাইড দিয়াৰ ফলত মাইকী বৰল কি হ'ব, মৰি যাব। সেইকাৰণে কোনটো টাইমত স্প্ৰেটো কৰিব লাগিব। আপোনালোকে ৰাতিপুৱা সময়ত স্প্ৰে নকৰিব। ৰাতিপুৱা সময়ত কি হয়, মাইকী বৰল আহি ফ্লাৱাৰ চিটিং কৰে। যদি খেতিখনত মাইকী বৰল নাথাকে, ফ্লাৱাৰ চিটিং নহ'ব, ফ্ৰুট চিটিং নহ'ব। সেইকাৰণে ৰাতিপুৱাই আপোনালোকে ইনচেক্টিচাইড স্প্ৰে কৰিব নোৱাৰিব। ইনচেক্টিচাইড স্প্ৰে কৰিব হ'লে আবেলি টাইমত কৰিব লাগিব। তেনেহ'লে কি হ'ব, এই মাইকী বৰলবিলাক বাচি যাব। বাচি গ'লেহে আপোনাৰ খেতিখনত জিকাৰ উৎপাদন বেছি হ'ব। আৰু যদি মাইকী বৰল ইনচেক্টিচাইড দি মাৰি দিয়ে, তেনেহ'লে খেতিখনত উপাৰ্জন আৰু ডাউন হৈ পৰিব। সেইকাৰণে এই কথাখিনি লক্ষ্য কৰি ৰাখিব। পইণ্ট নম্বৰ 3, জিকা গছৰ যেতিয়া বয়স হৈ যাব, গছ কি হ'ব, জিকা সৰু সৰু চাইজ হৈ পৰিব। এই সৰু সৰু চাইজ কিয় হয়? এইটো গছৰ বয়স যিমান বেছি হ'ব, সিমান গছৰ হৰমন কমি আহিব। যেতিয়া গছৰ হৰমন কমি আহিব, জিকা সৰু সৰু হৈ যাব। সেই সময়ত আপোনালোকৰ এটা স্প্ৰে কৰিব লাগিব। এই স্প্ৰেটো দুবাৰ মাত্ৰহে কৰিব, বেছি কৰিব নালাগে। দুবাৰ কৰিলেই হ'ল। 45 ডেজ ওপৰত গ'লে গছখন এবাৰ কৰিব, আৰু লাষ্ট এবাৰ কৰি দিলেই হৈ যাব, আৰু নালাগে। এই স্প্ৰেটো আপোনালোকে কৰিব জিব্ৰেলিক এচিড 1 ml পাৰ লিটাৰত দি স্প্ৰে কৰি দিব। পইণ্ট নম্বৰ 4, মাইক্ৰ নিউট্ৰেঞ্চ। মাইক্ৰ নিউট্ৰেঞ্চ যদি খেতিত নাথাকে, ফ্লাৱাৰ চিটিং নহয়, ফ্ৰুট চিটিং নহয়। চাব, ফ্লাৱাৰ ড্ৰপিং হৈ আছে, ফ্ৰুট সৰু সৰু টাকুতিৰ ড্ৰপিং হৈ আছে। সেইকাৰণে মাইক্ৰ নিউট্ৰেঞ্চ স্প্ৰে কৰিব লাগিব। মাইক্ৰ নিউট্ৰেঞ্চ হিচাপে আপোনালোকে কি দিব পাৰে? আপোনালোকে দিব কেলছিয়াম, জিংক প্লাছ বৰণ। এই তিনিটা এটা কম্বিনেশ্যন কৰি আপোনালোকৰ খেতিখনত দিব লাগিব। FMC কোম্পানীৰ কেচবু প্ৰডাক্ট এটা আছে। এই কেচবুত আছে কেলছিয়ামৰ পাৰ্চেণ্টেজ 21%, জিংকৰ পাৰ্চেণ্টেজ 1.5%, আৰু বৰণৰ পাৰ্চেণ্টেজ 0.1%। আপোনালোকে কেচবু দিলে বহুত ভাল এটা ৰিজাল্ট হ'ব, কাৰণ তিনিটা কম্বিনেশ্যন এই কেচবুখনত আছে। এইটো FMC কোম্পানীৰ হয়। যদি আপোনালোকে কেচবু নাপায় FMC কোম্পানীৰ, তেনেহ'লে ল'ব কেলছিয়াম নাইট্ৰেট প্লাছ চিলেটেড জিংক প্লাছ বৰণ। আপোনালোকে জিংক ছালফেটটো নল'ব, চিলেটেড জিংকটো ল'ব। চিলেটেড জিংক, কেলছিয়াম নাইট্ৰেট প্লাছ বৰণ, এই তিনিটা একেলগে কম্বিনেশ্যনটো কৰি আপোনালোকৰ খেতিখনত স্প্ৰে কৰি দিব। চাব, ফ্লাৱাৰ কেনেকুৱা আহে খেতিখনত, আৰু ফ্ৰুট চিটিং, জিকা সৰু সৰু টাকুতে ড্ৰপিং নহ'ব, কিমান ধুনীয়া এটা ৰিজাল্ট আহিব। খেতিখনৰ পৰা ভাল এটা উপাৰ্জন ল'ব পাৰিব। আৰু এনেই খেতি কৰি কোনো লাভ নাই। পদ্ধতি হিচাপত খেতিখন কৰক, আপোনালোক এই খেতিৰ পৰা উপাৰ্জন কৰিব পাৰিব। ধন্যবাদ।